নমস্কাৰ আৰ্কিবাদৰ আন এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে এক ভয়ংকৰ তথা জঘন্য ঘটনা কি বুলি অভিহিত কৰিম আপোনালোক সকলোৱে জ্ঞাত যে টংলাৰ দুই শিশু গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাক ডিঙি কাটি হত্যা কৰা হৈছিল কোনে হত্যা কৰিছিল জানেনে আপোনালোকে হয়তো আপুনি শুনি আচৰিত হ'ব তেওঁলোক দুয়োকে হত্যা কৰিছিল ভাতৃ নীৰজ শৰ্মাই আপোনাৰ সকে গাৰ নোম হিহৰি উঠিছে এনে ঘটনাৰ কথা শুনি কিয় জানেনে গৌৰৱ আৰু কৌশিকৰ পিতৃ মহেন্দ্ৰ শৰ্মাৰ আছিল দুগৰাকী পত্নী প্ৰথমা পত্নী পুত্ৰ আছিল নীৰজ শৰ্মা মাতৃ আৰু ভগ্নীৰ সৈতে নীৰজ আছিল পাঞ্জাৱত আৰু কেইদিনমানৰ পূৰ্বে পাঞ্জাৱৰ পৰা টংলালৈ আহিছিল নীৰজ হয়তো হত্যাকাণ্ডৰ পৰিকল্পনা কৰিয়েই আহিছিল নেকি নীৰজ এটা প্ৰশ্ন উত্থাপন হৈছে এইখিনিতে হত্যাৰ কাৰণ লাহে লাহে পোহৰলৈ আহিব ধৰিল ধাৰণা হয় ভৱিষ্যতে পিতৃৰ হা সম্পত্তিৰ একমাত্ৰ গৰাকী হোৱাৰ লক্ষ্যৰে দুই ভাতৃক হত্যা কৰিলে নেকি নীৰজে বৰ্তমান ঘাতক ৰূপে পৰিচিত হ'ল নীৰজ শৰ্মা সঁচাই এক ভয়ংকৰ বৰ্বৰ তথা জঘন্য ঘটনা সংঘটিত হ'ল এনে ঘটনা যাতে পুনৰবাৰ নহওক আপুনি কি বুলি অভিহিত কৰিব কাক বিশ্বাস কৰিব নিজৰ ভাইটিয়ে যেতিয়া দুই ভাতৃক হত্যা কৰিছে তেন্তে আপোনাৰো সগে এই ঘটনাৰ কথা শুনি গাৰ নোম হিহৰি উঠিছে বহুতে হয়তো ক'ব খুজিব যে পৈতৃক সম্পত্তিৰ লালসাত এনে কাণ্ড কৰিছে নেকি মুঠৰ ওপৰত যিয়ে নহওক আৰু যাতে এনে ঘটনাই পুনৰাবৃত্তি নহওক শুনি আচৰিত হ'ব সম্পত্তিৰ লালসাৰ কাৰণে কোনে কি কৰিব নোৱাৰে বৰ্তমান সময়ত ভাতৃৰ যি পবিত্ৰ সম্পৰ্ক একমাত্ৰ সম্পত্তিৰ লালসাৰ কাৰণে বহু লোকৰ এই সম্পৰ্ক বিনষ্ট হৈছে বহু প্ৰমাণ হয়তো মোৰ হাততেই আছে যদি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰিব মই জনাম সবিশেষ আচলতে কি জানে প্ৰত্যেক ঘৰ মানুহতে মই ভাবোঁ বা আপোনালোকেও হয়তো জ্ঞাত হয় এনে দুই চাৰিজন বা দুই এজন হলেও ব্যক্তি থাকে যি এনে সম্পত্তিৰ লালসাত কূটনীতিবিলাক কৰি থাকে যি ঘৰৰ মাজতে খুৰা কামুৰা বা টনা জোৰা কৰি ফুৰে মুঠৰ ওপৰত যিয়েই নহওক এই যে দুই ভাতৃক হত্যা কৰিলে এনে ঘটনা যাতে আৰু পুনৰাই নহওক সঁচাই এক নিন্দনীয় ঘটনা বুলি ক'লেও ঠিক ভুল নহয় আপোনাৰো ওচৰে পাজৰে বা আপোনাৰ স্থানীয় অঞ্চলত এনে কিবা ঘটনা হৈছে নি যদি হৈছে এবাৰ জনাবচোন এই সম্পূৰ্ণ কাহিনীবোৰ আপুনি যেতিয়া জনাব সবিস্তাৰে প্ৰকাশ কৰিম আজিলৈ আহিছোঁ জয় আই অসম।